নমস্কাৰ এডুকেশ্যন লাইভ ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই ভাৰতৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ কেইটামান লৈ আহিছোঁ। মোৰ ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ। প্ৰথম প্ৰশ্নটো হৈছে, ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়? উত্তৰ, সমুদ্ৰগুপ্তক। ইয়াৰ পিছৰ প্ৰশ্নটো, ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম কি? উত্তৰটো হৈছে গোৱা। ইয়াৰ পিছৰ প্ৰশ্নটো, ভাৰতৰ প্ৰথম নোবেল বঁটা বিজয়ী কোন আছিল? উত্তৰটো হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ। ইয়াৰ পিছৰ প্ৰশ্নটো, ভাৰতৰ দীৰ্ঘতম নদীখনৰ নাম কি? উত্তৰটো হৈছে গংগা। পিছৰ প্ৰশ্নটো, ভাৰতৰ ইলেক্ট্ৰনিক চিটি বুলি কোনখন চহৰক কোৱা হয়? উত্তৰটো হৈছে বাংগালোৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, ভাৰতৰ দীৰ্ঘতম নদীবান্ধটোৰ নাম কি? উত্তৰটো হৈছে হীৰাকুণ্ড বান্ধ মহানদী, উৰিষ্যাত অৱস্থিত। ভাৰতৰ দীৰ্ঘতম ৰেল দলংখন ক'ত অৱস্থিত? উত্তৰটো হৈছে বগীবিল দলং, অসমত। ভাৰতৰ সৰ্বাধিক জনবসতিৰ ৰাজ্যখনৰ নাম কি? উত্তৰটো হৈছে পশ্চিম বংগ। পিছৰ প্ৰশ্নটো, ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ৰাজস্থান। পিছৰ প্ৰশ্নটো, ভাৰতৰ ক্ষুদ্ৰতম জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ছিকিম। ধন্যবাদ। অন্য এটি ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে।